কৃষ্ণ সকলোকে এই ভক্তি ভৰা সেৱা কৰিছোঁ। আজি এটি ভিডিঅ' দিবলৈ মন গ'ল। ভিডিঅ'টো আমি আমাৰ নিজৰ গৃহখন কেনেকৈ বৈকুণ্ঠত পৰিণত কৰিব পাৰোঁ আৰু এখন গৃহ কেনেকৈ নৰকত পৰিণত কৰিব পাৰোঁ, এই দুইটা কথাৰ ওপৰতে আমাৰ এই ক্ষেত্ৰত আমাৰ আইগৰাকীয়ে মেইন ভূমিকা। আমাৰ আইগৰাকী যদি সোনকালে উঠি গোটেই ঘৰ দুৱাৰ বাৰী ঘৰ চাফ চিকুণ কৰি লয়, তাৰপিছত তেওঁ গা ধুই আহি নিজৰ গুৰু গৃহ পৰিষ্কাৰ কৰি ধূপ ধূনা জ্বলায়, ঈশ্বৰৰ গুণনামেৰে প্ৰাৰ্থনা কৰে। সেই গৃহখনত সকলোকেইজন সদস্যৰ মনত এটি আনন্দৰ ভাৱ সৃষ্টি হ'ব আৰু সেইখন গৃহলৈ আহিব স্বয়ং ভগৱানৰ লগত আহিব লক্ষী দেৱী। সেই গৃহখনত কোনো বিপদ অপায় অমংগল বেমাৰ ৰোগ ব্যাধি কোনোৱে ক্ৰিয়া কৰিব নোৱাৰে। সেই গৃহখন হ'ব বৈকুণ্ঠত পৰিণত। যদিহে আমি কোনো নিয়ম নীতি নেমানো, উঠিব লাগে 5টাত উঠোঁ 7টা 8টা লৰালৈকে বাহি গা নোধোৱাকেই ভাত কেইটামান বনাই সকলোকে খুৱাওঁ, নিজেও খাওঁ, বা কোনো ধৰণৰ লেতেৰা পেতেৰা হৈ থাকিব, মুঠক খাব লাগে খাওঁ আৰু তাত কোনো ঈশ্বৰৰ গুণনামেৰে প্ৰাৰ্থনা নকৰোঁ, সেইখন গৃহত কোন আহিব? স্বয়ং কলি আহিব, দৈত্য আহিব, অসুৰ আহিব, অঘাসু বঘাসু এনেধৰণৰ। মানে প্ৰত্যেকৰ মনৰ ভাৱবোৰ এই অসুৰীয়া স্বভাৱৰ নিচিনা হ'ব। তেতিয়া কি হ'ব? অকণ কথাতে ইজনৰ প্ৰতি সিজনৰ খং ভাৱ আহিব। খং ভাৱ আহি গালি গোলাজ পাৰিব, কাজিয়া লাগিব। কাজিয়া লগাৰ লগে লগে সেই ঘৰখন কি হ'ব? অধোনতিলৈ পৰিণত হ'ব। সেই ঘৰখন হ'ব নৰকতলী। যিখন গৃহত পুৱা গধূলা ঈশ্বৰৰ গুণনামেৰে প্ৰাৰ্থনা কৰে, সেইখন গৃহলৈ আহিব স্বয়ং ভগৱান। যিখন গৃহত কোনো নিয়ম নীতি নেমানি প্ৰাৰ্থনা নকৰে, সন্ধ্যা ৰাতিপুৱা মাত্ৰ কি হয়? খোৱা কামত লাগি থাকে, কাজিয়া পচাল লাগি থাকে, সেইখন গৃহলৈ আহিব কলি। সেইখন গৃহৰ ধ্বংস পথলৈ আগবাঢ়ি যাব। আমি আমাৰ গৃহখন বৈকুণ্ঠত পৰিণত কৰিব পাৰোঁ গৃহখনৰ আইগৰাকীয়েহে। কৃষ্ণ।